নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে? কৃষ্ণ শইকীয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাই আজি পুনৰ ভিডিঅ'টি আগবঢ়াই দিছোঁ। চ' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে নিতাই কছাৰী গাঁৱৰ পৰা আৰু আছোঁ এতিয়া মালিনী মন্দিৰ। আৰু মালিনী মন্দিৰৰ মূল গেটখনতে ৰৈ আছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু মন্দিৰৰ পৰিৱেশ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ নোকোৱাকৈ চাই গৈ থাকিব। আৰু আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ কৃষ্ণ শইকীয়া চেনেলটোৰ তৰফৰ পৰা। আৰু এতিয়া আপোনালোকক লৈ যাম মালিনী আইৰ মন্দিৰ প্ৰাংগণলৈ। ফাইনেলি আহি পালোঁ মন্দিৰ প্ৰাংগণত আৰু এয়া দেখিবলৈ হৈছে আই ভকতসকল বহি আছে আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। মন্দিৰটোৰ কিছু কথা আপোনালোকক সকলোখিনি জনাম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে কণ্টিনিউ স্কিপ নোকোৱাকৈ চাই গৈ থাকিব। ফাইনেলি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মন্দিৰ ভিতৰলৈ সোমাই আহিয়ে দেখা পালোঁ এয়া আইসকলে শৰাই সজাই আছে, কাৰণ আজি লক্ষী পূজা আৰু লক্ষী পূজাৰ নিয়ম নীতিটো বহুতেই থাকে আপোনালোকে জানেই। এয়া দেখিবলৈ পাইছে আইসকলক মই বেক চাইডৰ পৰা দেখুৱাই দিলোঁ আৰু এই কাষতে আছে আমাৰ গাঁৱৰ জ্ঞাতিসকলে আৰু গাঁৱৰ জ্ঞাতিসকলে সকলোৱে লাগি যুঁজি এয়া বনাইছে নহয় ৰুটি, মানে ৰুটি বনাবলৈ কাৰণে হেৰি কৰি আছে আৰু বনাই আছে আৰু দেখিবলৈ পাইছেনে সকলোৱে মিলিজুলি কামখিনি কৰি আছে আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা অতিথি আহিব। এয়া হৈছে মন্দিৰ মূল থাপনা আৰু মন্দিৰটো দেখুৱাই দিছোঁ। এয়া মূল থাপনা আৰু থাপনাটো দেখুৱাই দিলোঁ আপোনালোকক। এই ইয়াত দেখিবলৈ পাইছে আইগৰাকী, কাৰণ ভিতৰত কিছুমান কাম কৰি আছে আৰু আপোনালোকক ভিতৰৰ পৰিৱেশ দেখুৱাই দিলোঁ আৰু আপোনালোকে চাই গৈ থাকক। এইফালে দেখিবলৈ পাইছেনে সেয়া সংস্কাৰ কৰি আছে, কাৰণ ইয়াত বহুতো নিয়ম নীতি থাকে। আজি আই দাই ভঙা, লক্ষ্মী দাই ভঙা সকলোখিনি নিয়ম নীতি আজিয়ে কৰি দিয়া হয়, কাৰণ আজি হৈছে লক্ষী পূজা। সেয়েহে সকলোবোৰ নিয়ম নীতিৰে কামবোৰ কৰি থকা হৈছে আৰু কেতিয়াবা আপোনালোকে আহিব এই মন্দিৰলৈ। আপোনালোকক দেখুৱালোঁ মন্দিৰটোৰ পৰিৱেশ আৰু এইখিনিতে এয়া স্থানীয় আমাৰ আই দুগৰাকীমানক লগ পাইছোঁ আৰু পোনপ্ৰথমে আপোনালোকক মোৰ কৃষ্ণ শইকীয়া চেনেলটোৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। প্ৰথমে আপোনাৰ নামটো জনাই দিব। প্ৰথমে মোৰ পৰা জানিবলৈ খুজিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শকুন্তলা সোণোৱাল। হয়, নিতাই কছাৰী গাঁও। হয়, আমি পহিলাতে ইয়াত কাম কৰা মানুহ হয়। হয়, এতিয়া হেৰি হৈছে, মানুহবিলাক উন্নতি পথলৈ যোৱা নাই। এতিয়া আই মালিনী কি আই দুই হয়। এতিয়া কথাবিলাক অসমীয়া বুজি নাপায়। এতিয়া আমি ওচৰ সোণৰ মানুহ দুই একেলগতে আছোঁ। এতিয়া কোনো ইয়াত চাবলৈ নিজৰ জাতিকৰ মানুহ নাই। আমি এয়া মাটি বাৰী সম্পত্তি লৈ ইয়াতে চবে শান্তি আছোঁ বসবাস কৰি। এতিয়া আমি ওচৰৰ মানুহে খাবলগীয়া হৈছে। এতিয়া কৈছে মোৰ মাটি বাৰী আছে, আপোনালোকৰ সোণোৱাল কছাৰী ৰাইজে যদি কিনে আপোনালোকৰ চিনাপথাৰ লেখা পানী পাই আহিছিলোঁ মই, আপোনালোকে মোৰ ইয়াত মন্দিৰ এডোখৰ বনাই দিয়ক কৈছে। চাই আমি খাবলৈ নাই ল'বলৈ নাই। আমি এতিয়া আই মালিনী ক'ৰ পৰা মন্দিৰ এটা বনাই তথাপি নেপালী গাং আছে ওচৰত, গোটেইখন গৈ আমি মহিলা কেইগৰাকীমানে গৈ খেৰ জুতি এটি খুজি আনি বাঁহ খুজি মাগি প্ৰথমে কেঁচাকৈ বনাই দিলোঁ। বনাই দিয়াত আমি গাঁওখন অলপ উন্নতি পথলৈ আহিলে। তাৰপিছত আকৌ লাহেকৈ ক'লে আমুকাই বোলে এনেকৈ আমুকটো বস্তু চিমেণ্ট এবেগ আমি নিজৰ ঘৰতে পকা খুটা ঘাৰিত পোৱা নাই। কোনোবাই চিমেণ্ট এবেগ দিছে, কোনোবাই হোৱা এতিয়া ৰদ দিছে, কোনোবাই গেটৰ। এতিয়া তেনেকৈ প্ৰমাণ পাই আমি এতিয়া বহুত উন্নতি পথলৈ বাঢ়িলে। এতিয়া আকৌ কোনোবাই যদি মোৰ এটা চাকৰি লাগে, চাকৰিৰ কাৰণে মোৰ চাকৰিটো যদি পৰিশোধ হয় মই এটা বস্তু দিম বুলি ক'লে। এতিয়া এজনী মাইকী ছোৱালী পুলিচৰ চাকৰি পালে, তেওঁ সেয়া লক্ষী মন্ত্ৰী বহাইছে, তেওঁ এটা লক্ষী মূৰ্তি দিছে। আকৌ এজন ল'ৰাই পুলিচৰ চাকৰি এটা পালে, তেওঁ সেয়া গেটখন দিছে। তাৰপৰা এই হেৰিটো হাতীটো বাৰু আমাৰ আইৰ ফালৰ পৰা দিছে। তেনেকৈ আমি বহুত প্ৰমাণ পত্ৰ পাই গাঁওখন উন্নতি পথলৈ বাঢ়িছে। কোনোবাই পঢ়িও শুনিব নোৱাৰে, কোনোবাই বেমাৰ আজাৰ, কোনোবাই পগলা পাগলী আহে, ক'ত কেনেকৈ কোনোবাই 3 দুডখমান দিছে, কোনোবাই কিবা দিছে। এনেকৈ কৰি কিনে আমি এতিয়া বহুত প্ৰমাণ পাই আজি 2003 চনত 2003 চনৰ পৰা 2003 চনৰ পৰা হৈছে। এইখিনি সকলোখিনি আপোনালোকৰ গাঁৱৰ ৰাইজে কৰিছে? আমাৰ গাঁৱৰ ৰাইজে কৰিছে। চুঁচৰি বাগৰি কোনোবাই নেমানুহ আমি নেযাওঁ বুলি কৈছিলে, তেওঁলোককো এই আই মালিনী ইয়াৰ পৰা মন্দিৰৰ পৰা লক্ষী অলপ দি যায়।
দি তেওঁলোকৰ প্ৰমাণ পায় হয় মালিনী আয়ৰ পৰা লুটি আনি আমাৰ এইবছৰ খাবলৈ দিছে এনেকৈ কৈ এতিয়া গোটেই গাঁৱৰ মানুহে এতিয়া উন্নত হ'ব লাগিছে আপোনালোকে সকলোৱে বিশ্বাস পাইছে বিশ্বাস পাইছোঁ এতিয়া ক'ৰ পৰা কেনেকৈ আহে পগলা পগলী ডেকা ল'ৰা পঢ়া বজা কোনোবাই মানুহে কুকৰ্ম কৰাও ভাল হয় কিবা ধৰক দেৱতা মুঠতে মালিনী আয়ে ৬৬ দেৱতাক পূজা পালন কৰে আহি মানে যিসকলে আশীৰ্বাদ লৈছে বহুতে মানে চাকৰিও পাইছে চাকৰি পাইছে বস্তু দিছে পাইছোঁ বুলি প্ৰমাণ পাম বুলি কথা দি যায় এতিয়া পাইছে বহুত উঠিছে আপোনালোকে আহিব কেতিয়াবা আপোনালোকে আহি ইয়াত আশীৰ্বাদ ল'ব পাৰিব খুব সুন্দৰ বিশ্বাসী মন্দিৰ এই মন্দিৰটো আছে নিতাই কছাৰী গাঁও হয় যিসকলে আজিলৈকে মানে শুনা নাই বা দেখা নাই আপোনালোকে আহিব আহি আপোনালোকে ইয়াত আশীৰ্বাদ ল'ব পাৰিব কাজিয়া কোনোবা যদি বেমাৰ আজাৰ হৈছে কাৰোবাৰ যদি ল'ৰা ছোৱালী নাই আজি মোৰ সন্তান এটা লাগে বুলি ক'লে কিবা এটা বস্তু দিম বুলি কথা দি গ'লেও তেওঁ তেনেকেও পাই গৈছে পাইছে কোনোবাই বিয়া নোহোৱাকৈ কোনোবাই যদি গাভৰু নহয় কোনোবাই যদি দৰা নেপায় আমি সকলো প্ৰমাণ পাইছোঁ যিমানখিনি আমি কষ্ট কৰিছোঁ ভগৱানে সেনেকৈ দিছে মই এতিয়া ছোৱালীজনী চাকৰি পালে আপোনালোকৰ এই মন্দিৰত গোটেইখিনি মানে গাঁৱৰ ৰাইজে দান বহনি কৰি যিমান পাৰে কোনোবা 5 কেজি ৰুটি দিছে কোনোবাই তেল কোনোবাই চাকি কোনোবাই ধূপ কোনোবাই কল কোনোবাই কুঁহিয়া বন্ধা নাই আমি মুঠতে আজি লক্ষী পূজা পালন কৰা হৈছে আমাৰ মন্দিৰটো এতিয়া বগা চিকা হৈ আছে বহুত কষ্টত আছোঁ পানী পৰে আলহী আহিলেও আমি এতিয়া নাম লোৱা সময়তো বহিব জেগা নাই বস্তু বাহানি নাই সেনেকৈ আমি গাঁৱৰ ওচৰ চুবুৰীয়াখিনি আনে পাতি বহিবৰ কাৰণে আকৌ বাচন বাতি আনে কিবা আনে দুখীয়াকৈ আছোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক মহোদয় মানে কি অনুভৱ কৰিব আমাৰ মন্দিৰটো এতিয়া বগা চিকা হৈ আছে বহুত কষ্টত আছোঁ পানী পৰে আলহী আহিলেও আমি এতিয়া নাম লোৱা সময়তো বহিব জেগা নাই বস্তু বাহানি নাই সেনেকৈ আমি গাঁৱৰ ওচৰ চুবুৰীয়াখিনি আনে পাতি বহিবৰ কাৰণে আকৌ বাচন বাতি আনে কিবা আনে দুখীয়াকৈ আছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিবলৈ খুজিছোঁ আমাৰ স্থানীয় বিধায়ক মহোদয় বলেন চেতিয়াদেৱক আপুনি যদি এই ভিডিঅ'টো চাই আছে তো আপোনালোকে অলপ হেল্প কৰিব যাতিকে ইয়াত বহাখিনি ৰাইজে আহি যিখিনি বহিব লাগে তাৰ বহা ঘৰটো আচলতে ভঙা চিঙা হয় মই আপোনালোকক ভিডিঅ'টো স্ক্ৰীণত দেখুৱাই দিছোঁ আপোনালোকে কণ্টিনিউ চাই থাকক আৰু আপোনালোকে অলপ হেল্প কৰি দিলে মইতো নথৈ আনন্দিত হ'ব হয় নাই আৰু সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ আৰু কোনোবাই যদি সমাজ সেৱক সকলে চাই আছে তেতিয়াহ'লে আপোনালোকেও সহায় কৰিব আৰু আপোনালোকে ইয়াত আশীৰ্বাদ ল'ব পাৰিব আৰু কিবা ক'ব নেকি ক'বলৈ সেয়াই আৰু এতিয়া যি পাৰে আমাক দেৱসকলে অলপ সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ মানে বহুত প্ৰাংগণৰ পৰা অহা ভকতসকলক আইসকলক দেখা পাইছোঁ আজি আপোনালোকৰ মানে মনৰ অনুভৱ কেনেকুৱা লাগিছে আজি আৰু গধূলি সময়ত গধূলি আৰু ডাঙৰ পূজা আছে ইয়াতকৈ গধূলি কি আয়োজন হ'ব আজি নাম পাৰ্টি আছে আৰু কিবা কিবি বহুত কীৰ্তন চাকি লগাব আছে লগাব বহুত এইবিলাক বস্তু দিয়া হয় আৰু যিসকলে মানে এই ভিডিঅ'টো চাই আছে আৰু বেলেগে যদি মানে এই মন্দিৰলৈ পূজা কৰিবলৈ আহিম বুলি ভাবিছে গতিকে এই মন্দিৰটো সদায় খোলা থাকে নে মানে সদায় খোলা আহিলে কেতিয়াবা দূৰৰ পৰা কাৰোবাৰ যদি দেৱতাবিলাক কিবা কিবি পায় বেমাৰ উঠিব দিব নোৱাৰিলে আয়ক নিবলৈ আহে পানী চানী কাটি গা ধুৱাই আকৌ ৰুচি মুনি পূজা ভাল পাইছে সকলোখিনি মানে ইয়াতে কৰি দিয়া হয় ন আপোনালোকে মোক সময় দিলে তাৰ বাবে আপোনালৈ ধন্যবাদ ক'লে বাবা ক'ৰ পৰা আহিছে বাৰু বৰগোৱা কেনেকুৱা লাগিছে আজি ভাল লাগিছে আপুনি নিতাই দেৱী গাঁৱৰ পৰা আহিছে নে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে উপৰটকাজান ভাল লাগিছে আপুনি তথাপি ৰাইজৰ সহায় সহযোগ বা আই মাতৃ মালিনী থানত আহি কিনি আমি বহুত ভাল লাগিছে হয় হয় খুব ভাল লাগিছে আপোনালোককো লগ পালোঁ আজি আপোনালোকক আজি মই প্ৰথমবাৰৰ বাবে লগ পাইছোঁ তথাপি খুব ভাল লাগিছে আপোনালোকৰ মৰম চেনেহবোৰ ভাল লাগিলে ৰাইজৰ বাবাজনকো আজি লগ পালোঁ ভাল লাগিছে সকলোকে ধন্যবাদ দিছোঁ
আগে পাছে সেই এক্সামতে আজি আপোনালোকৰ ৰাইজসকলক নিমন্ত্ৰণ কৰা হৈছে যেনেকৈ এই সংখ্যাৰ আজি এয়া ইয়াতে এয়া দেউৰী কছাৰী সকলো মিলি জুলি ধৰ্ম নিয়ম পূজা নামনি বজাৰণী কথাসকলক MLA প্ৰেচিডেণ্ট আৰু সকলো আশীৰ্বাদ দিয়া হৈছে দিনৰ ভাগৰ লক্ষী পূজাৰ নিয়ম নীতি যিখিনি আছিল আপোনালোকক এই ভিডিঅ'টোত দেখুৱালোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'ল বাবেহে ৰাতি যিখিনি ভিডিঅ' কৰিছিলোঁ সেই ভিডিঅ'টো নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।